Hi everyone, welcome back to my channel. আজি কৰোনা ভাইৰাছৰ ওপৰত ভিডিঅ' বনাইছোঁ। ভিডিঅ'টি চাই থাকক আৰু ইয়াতে নিজে বিচাৰি উলিয়াব পাৰিব ভাৰতত কৰোনা ভাইৰাছৰ বিষয়ে সঠিক তথ্য। উৰা বাতৰি একদম বিশ্বাস নকৰিব। মই মোৰ মোবাইলত স্ক্ৰীনত দেখুৱাই গৈ আছোঁ ষ্টেপ বাই ষ্টেপ ক'ত কেনেকৈ আপুনি নিজ চকুৰে নিজে সঠিক তথ্য উলিয়াব পাৰে। আহক চাই থাককহি। আজিকালি যিহেতু সকলোৰে হাতত মোবাইল আছে, আপোনালোকে নিজেই ষ্টেপ বাই ষ্টেপ এনেকৈ কৰিব পাৰিব। এতিয়া গুগল ক্ৰমত ক্লিক কৰিব। সাৰ্চ কৰিব ইয়াতে মিনিষ্ট্ৰী অফ হোম এণ্ড ফেমিলি ৱেলফেয়াৰ। দুটামান ৱাৰ্ড টাইপ কৰাৰ পিছতে তলত আহি যায় অপশ্যনটো অৰিজিনেল যোনটো আপোনাৰ কাৰেক্ট ৱেব এড্ৰেছ হয় তাৰ আহি যাব তলত। চাওক ছেকেণ্ড অপশ্যনটো আহি গৈছে মিনিষ্ট্ৰী অফ হোম এণ্ড ফেমিলি ৱেলফেয়াৰ। ইয়াতে ক্লিক কৰিব। আহি গ'ল ৱেবছাইটটো। এতিয়া MOHFW লিখা থকা তাত ক্লিক কৰিব। সেইটো হৈছে কাৰেক্ট ৱেব এড্ৰেছৰ লিংক। চাওক মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ পেজটো খোল খাই গৈছে। ইয়াতে গোটেইবোৰ ডিটেইলছ গোটেইবোৰ ইনফৰ্মেশ্যন এক পূৰা ডিটেইলছত লিখা আছে। আপোনালোকে একদম বুজিব পৰাকৈ নিজে বুজি নাপালেও নিজৰ ল'ৰা ছোৱালীৰ দ্বাৰা হ'লেও বা ওচৰ চুবুৰীয়াৰ দ্বাৰা হ'লেও দেখুৱাওক, যে সিহঁতেও জানক আপুনিও জানক। আৰু উৰা বাতৰি যাতে একদম বিশ্বাস নকৰে, নিজ চকুৰে চাওক। এয়া চাওক টোটেল এক্টিভ কেছ দেখাই আছে 3666টা আৰু বৰ্তমানলৈকে ডিছচাৰ্জ হৈছে 291টা আৰু ডেট 109 আৰু মাইক্ৰেটেড 1 আৰু এইটো আজিৰ ডেটত আপডেট কৰা লিষ্ট হয়। এয়া চাওক তলত লেটেষ্ট আপডেটবোৰত বহুতো ধৰণৰ বেলেগ বেলেগ তথ্য আছে। টিপছ ফৰ পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছ কপিং উইথ এনজাইটি এণ্ড ষ্ট্ৰেছ ডিউৰিং দ্য লকডাউন। এয়া চাওক আইডেণ্টিফাইং এণ্ড এড্ৰেছিং চ'ৰ্চ অফ এনজাইটি এণ্ড ষ্ট্ৰেছ ডিউৰিং দ্য লকডাউন। এনেকুৱা ধৰণৰ বহুত ধৰণৰ ইয়াতে তথ্য আছে যিবোৰ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব পাৰে আৰু হেল্পফুল হয় বুলি মই ভাবোঁ। আৰু ইয়াত আপুনি ষ্টেট ৱাইজো চাব পাৰে। এতিয়া মই ষ্টেট ৱাইজ দেখাম। চাওক ষ্টেট ডাটা। এয়া লিষ্টখন আহি গ'ল। COVID-19 ষ্টেট ৱাইজ ষ্টেটাছ। চাওক গোটেই ভাৰতত গোটেই ইণ্ডিয়াত 30খন ষ্টেটত এফেক্ট কৰিছে COVID-19-এ। কৰোনা ভাইৰাছৰ পেচেণ্ট পূৰা 30টা ষ্টেটত আছে। চাওক কোনখন ষ্টেটত কিমানটা পেচেণ্ট আছে, কিমানটা ডেথ হৈছে, কিমানটা এক্টিভ হৈছে, কিমানটা ভাল হৈছে, গোটেইবোৰ ডিটেইলছ ইয়াতে আপুনি পাব। এতিয়া চাওক আছামত 4 নম্বৰতে আছাম আছে। আছামত কিমানটা এফেক্ট হৈছে, কিমানটা পেচেণ্ট আছামত আছে। চাওক টোটেল কনফাৰ্ম কেছেছ ইন আছাম 26টা। ডিছচাৰ্জ নাই হোৱা, ডেথ নাই হোৱা। 26জনৰ ভিতৰত এজনৰো ডিছচাৰ্জ নাই হোৱা আৰু এজনৰো ডেথ নাই হোৱা। বৰ্তমান আছামত 26টা কৰোনা ভাইৰাছৰ ৰোগী আছে আৰু এইটো হৈছে আজিৰ ডেটৰ আপডেট। চাওক এজন 6 এপ্ৰিল লিখা আছে। আজিৰ ডেট 6 এপ্ৰিল হয়। মই আপোনালোকক দেখুৱাই দিছোঁ মানডে 6 এপ্ৰিল। চ' আপুনি নিজেও এনেকৈ ষ্টেপ বাই ষ্টেপ চাৰ্চ কৰক, ষ্টেপ বাই ষ্টেপ মোবাইলত উলিয়াওক আৰু চাওক। বেলেগৰ মুখে মুখে প্ৰচাৰ হৈ অহা কথা বিশ্বাস নকৰিব। নিজ চকুৰে নিজে বিচাৰি উলিয়াওক। নিজে নোৱাৰিলেও নিজৰ ল'ৰা ছোৱালীক কওক, হেল্প লওক। নিজেও চাওক, বেলেগকো দেখুৱাওক সঠিক তথ্য। চাওক মণিপুৰত 2টা এফেক্ট হৈছে আৰু মিজোৰামত 1টা। মহাৰাষ্ট্ৰ 690টা।
এনেকৈ আপোনালোকে গোটেইখিনি চাব পাৰে কোনখন ষ্টেটত কিমানটা হৈছে। এতিয়া চাওক এয়াৰ ৰিচোৰ্চেছ, ইয়াত বহুত জানিবলগীয়া কথা লিখা আছে। আপোনালোকে ষ্টেপ বাই ষ্টেপ ওলাব আৰু এটা এটাকৈ গোটেইখিনি ভালকৈ পঢ়ি চাব। ইয়াৰ তলত এৱাৰনেছ লিখা আছে। ইয়াতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে একেদিনত গোটেইখিনি লিখা আছে। গোটেইবোৰ ওলাই কিনে পঢ়ি চাব, বহুত হেল্পফুল হয় গোটেইখিনি। আৰু এই পেজটোৱেই ওলাব, এইটোতেই সঠিক তথ্য আপোনালোকে নিজেও বিচাৰক, নিজ চকুৰে নিজেও চাওক আৰু বেলেগকো দেখাওক। এয়া মই আকৌ এবাৰ লোডিং কৰি দেখুৱাই দিছোঁ, কিবা নতুন আহিছে নেকি আপডেটছ। এয়া চাওক, একো আপডেটছ নাই। যি লিখা আছিলে আপোনাৰ COVID-19 ইণ্ডিয়া এজ অন 6 এপ্ৰিল 2020 9টা বজাৰ টাইমত যিমানখিনি লিখা আছিলে ছেম টু ছেম সেইখিনিয়ে আছে। নতুন কিবা আহিলেও 1 ঘণ্টা 2 ঘণ্টা পিছত আপোনালোকে পুনৰবাৰ চেক কৰি থাকিব পাৰে। নতুন আপডেটছ কিবা আহিলে নতুন পাই যাব। তো ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কিবা ছাজেশ্যন থাকিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।